তিপাম আছিলে আহোমসকলৰ অস্থায়ী ৰাজধানী। কিবা বগা ঘোঁৰা নে কি বুলি দি অস্থায়ী ৰাজধানী হিচাপে পাতিছিল চুকাফাদেৱে। চ' ইয়াৰ বিষয়ে আৰু বেছি বিশেষ একো নকওঁ, আপোনালোকে জানেই হয়তো, আগতেই গম পায়। চ' এনেই আহিলোঁ ফুৰিবলৈ, আপোনালোকো আহিব, ভাল লাগে, এনেই লোকেশ্যনটো ভাল লাগে। চ' ভিডিঅ'টো চাই থাকক। পানী ওলালে আৰু ৰাইজ কি ক'ম, বহুত দিনৰ পৰা উঠি আহিছে, বহুত ভাগৰ লাগিছে। ইয়াৰ পৰা কিন্তু ভিউটো এটা বেলেগে দেখিছে। পানী খোৱা অৱস্থা হৈ গ'ল। আই চাই বিয়া কৰিবা দেই, পানী দিছোঁ। আহি চাই হাফ লিটাৰ এটা লৈ আহিলোঁ, কোনে জানে। নামৰূপলৈ বুলি ওলাই আহিলোঁ, কাৰণ যোৱাকালি দাদাৰ এই এক্সচেঞ্জৰ কাম হ'ল বুলি মেছেজ কৰিছিলে নামৰূপৰ পৰা। চ' তাৰপৰা দাদাই ক'লে এপাক তিপাম ফালে ফুৰি আহোঁ ব'লা। চ' আহিলোঁ, ভাগৰ লাগি আছে। আজিও ময়ে চলাই আহিছোঁ, দাদাই চলোৱাই নাই। যাওঁতে তাক দিব লাগিব আৰু চলাবলৈ। যিকি নহওক লোকেশ্যন চালেই তিপামলৈ এনেই আহিলোঁ, ভাল লাগিলে। আজি প্ৰথম আহিছোঁ দেই, আৰু অলপ দিনৰ পিছত বেছি ভাল লাগিব, যেতিয়া মানে ইয়াত চাগে এই চাহ গছ কাটি দিছে না, এতিয়া পাত ওলালে আৰু বেছি ভাল লাগিব চাগে, সেউজীয়া চব পালে। যি কি নহওক চাওক ভিডিঅ'টো আনি।
দিব্যদাই ফটো খুব উঠালি আমাৰ দিব্যদাই আহিছোঁ যেতিয়া স্মৃতিবোৰ লৈ যাব লাগে ফটো খুব উঠিলে মাৰি মই নিজে যিমান নামাৰিলোঁ দিব্যদাক সিমান মাৰি দিলোঁ চ' ইয়াৰ পৰা যাম কেতিয়াও চ' ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলত যদি আপুনি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ বাই বাই